এবছৰত 1 মিলিয়ন বাইক বিক্ৰী কৰিলে ৰয়েল এনফিল্ড। 1 মিলিয়ন বাইক বিক্ৰী কৰাৰ আনন্দত কেক কাটি উদযাপন কৰিলে লখিমপুৰৰ ঋষি ৰাইডাৰ্ছ। সমগ্ৰ ভাৰততে ৰয়েল এনফিল্ডে 1 মিলিয়ন বাইক বিক্ৰী কৰি গঢ়িলে ৰেকৰ্ড। আজি ৰয়েল এনফিল্ডৰ কাৰণে বহুত ডাঙৰ দিন। মিড ছেগমেণ্ট जो বাইকছ আছে 350 cc এণ্ড এবভ গোটেই ৱৰ্ল্ডত আমি হায়েষ্ট চেল কৰিব পাৰিছোঁ 10 লাখ বাইকছ 1 মিলিয়ন বাইক। এইটো বিৰাট এচিভমেণ্ট। এক বছৰত 1 ফাইনেন্সিয়েল ইয়েৰ যিকোনো টাৰ্গেটটো ফাইনেন্সিয়েল ইয়েৰত ধৰা হয়। এক সময়ত এনফিল্ডৰ ড্ৰিম আছিলে যেনে তেনে 1 লাখ বাইক বেচিব পাৰিলে আমি বহুত, কিন্তু আচৰিত কথা যোৱা অক্টোবৰ পূজা সময়ত দেৱালী পূজা ফেষ্টিভেল ছিজনত এবছৰ 1 মাহতে আমি 1,32,000 বাইক বেচিলোঁ এমাহত অল ইণ্ডিয়া লেভেলত। আৰু লখিমপুৰতো তেনেকৈ তাৰ কোনো ব্যতিক্ৰম নাই। লখিমপুৰতো তামাম ৰয়েল এনফিল্ড বিক্ৰী হৈছে। বেলেগ ঢেৰ ব্ৰেণ্ড ওলাইছে, এইবোৰ আশে পাশে পোৱা নাই, আমাক চবৰে পোৱা নাই। 10 লাখ বাইক বিক্ৰী কৰাটো এটা গ্ৰেট এচিভমেণ্ট। এবাৰ বিহুত ৰেকৰ্ড গঢ়িবলৈ সাজু ৰয়েল এনফিল্ডৰ ঋষি ৰাইডাৰ্ছ। আগন্তুক ৰঙালী বিহু উপলক্ষে আমি ৰয়েল এনফিল্ডৰ আমাৰ যিমানকেইটা মডেল আছে আমি সকলোবোৰ উপলব্ধ কৰিছোঁ। আপোনালোকে আহক, আপোনালোকৰ পচন্দৰ আপোনালোকৰ ৰয়েল এনফিল্ডখন ক্ৰয় কৰক। লখিমপুৰৰ ঋষি ৰাইডাৰ্ছত উপলব্ধ এতিয়া ৰয়েল এনফিল্ডৰ কেইবাটাও নতুন মডেলৰ বাইক। 350 ছেগমেণ্টৰ আমাৰ এখন খুব ধুনীয়া বাইক ৰয়েল এনফিল্ড হাণ্টাৰ 350 কেইবাটাও কালাৰত উপলব্ধ। যথেষ্ট এখন ধুনীয়া বাইক, ৰাইজে বহুত আঁকোৱালি লৈছে। আপোনাৰ এখন হাণ্টাৰ 350 লাইট ভেহিকেল, ওৱান অফ দ্য লাইটেষ্ট ভেহিকেল অফ ৰয়েল এনফিল্ড। আপোনাৰ 149,900ৰ পৰা ষ্টাৰ্ট এইখন। আপোনালোকে 149,900 মানে 150 ধৰক, 150ৰ পৰা ষ্টাৰ্ট, যিটো মানে মূল্যৰ ক্ষেত্ৰতো বেলেগ বাইকৰ তুলনাত কম, চিপেষ্ট। নেক্সট আমাৰ আহি গ'ল ক্লাছিক 350, যিখন দেখিছে এখন এইটো মাদ্ৰাছ ৰেড বুলি কয় এইটো কালাৰ। কেইবাটা কালাৰটো উপলব্ধ, নতুন ষ্টাইলিছ লুকছ আহিছে, LED হেডলেম্প দিছে, ধুনীয়া। গতিকে আপোনালোকে এখনৰ বিভিন্ন কালাৰ উপলব্ধ আছে এতিয়া আমাৰ লগত। 450 ছেগমেণ্টৰ বাইকৰ ভিতৰত আমাৰ হিমালয়ান 450 আছে। হিমালয়ান 450 এখন এডভেঞ্চাৰ টুৰাৰ এখন অফ ৰ'ডিং বাইক হয়। অফ ৰ'ডিঙৰ কাৰণে বিচাৰে জেনেৰেলি ৰাইডাৰবিলাকে বেছি পচন্দ কৰে। এখন আপোনাৰ ধুনীয়া এখন বাইক, কেইবাটাও কালাৰত উপলব্ধ। 450 ছেগমেণ্টত আমাৰ নতুনকৈ আহিছে এখন বাইক গেৰিলা 450, খুবেই ষ্টাইলিছ স্পৰ্টি লুকছ দেখিছে আপোনালোকে। এখন বাইক অন ৰ'ড, অফ ৰ'ডিং নহয়, অন ৰ'ডত ধুনীয়া এখন পাৰফৰ্মেঞ্চ দিয়া বাইক। এখন আপোনালোকে দেখিছে, এটা ধুনীয়া এটা কালাৰ। 650 ছেগমেণ্টত আমাৰ টুইন্স আছে এখন কণ্টিনেণ্টেল GT টুইন্স কেফে ৰেচাৰ বুলি কয়। এখন আপোনাৰ এইটো কালাৰ কয় ব্ৰিটিছ ৰেচিং গ্ৰীণ, খুবেই সুন্দৰ, বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত খুবেই জনপ্ৰিয় এখন বাইক। ইয়াৰ কেইবাটাও কালাৰটো উপলব্ধ আছে আমাৰ। ৰয়েল এনফিল্ডৰ বাইক ক্ৰয় কৰি সুখী লখিমপুৰৰ বহু গ্ৰাহক। কি বাইক ল'লে আপুনি? মই ক্লাছিক 350। ক'ৰ পৰা আহিছে? মই লখিমপুৰ চৰাইমৰীয়া। তো আগৰ পৰা আগতে আছিলে? হয় নাই আগতে নাই। আগৰ পৰা ভাবি আছিলে? ভাবি আছিলোঁ, সপোন এটা আছিলে। আজি আহিলোঁ ঘপককেনে, মানে ইমান যে জল্দি ডেলিভাৰী দিব বুলি ময়ো ভাবি অহা নাছিলোঁ। মাত্ৰ পান কাৰ্ড, আধাৰ কাৰ্ড, আপোনাৰ বেংক পাছবুকখন লৈ আহিছোঁ, 1 ঘণ্টাত ডেলিভাৰী দি দিছে। 1 ঘণ্টাত দি দিছে। এইটো আপোনাৰ মোৰ আজিৰ পৰা প্ৰায় 10 বছৰমানৰ আগৰ পৰাই ভাবি আছিলোঁ। মানে কি ল'ব পাৰিম নে নোৱাৰিম এনেকৈ বুলি ভাবি আছিলোঁ। কিন্তু ইমান যে সহজ ল'বলৈ আজিকালি, মানে এইটো ইয়ালৈ আহিলেহে গম পাব। ল' ডাউন পে'মেণ্ট দিও আপুনি ৰয়েল এনফিল্ড বাইক ক্ৰয় কৰিব পাৰিব এতিয়া ঋষি ৰাইডাৰ্ছৰ পৰা। আমাৰ ষ্টকৰ কোনো অভাৱ নাই। আমি ল' ডাউন পে'মেণ্টত মাল দিওঁ, EMI কম, ইজি ফাইনেন্স। উইদিন 1 ঘণ্টাত যিকোনো মানুহ আহিলে আমি বাইক ফাইনেন্স কৰি বাইক তেওঁক চমজাই দিব পাৰোঁ। কেছতটো ল'ব পাৰে, চেক ল'ব পাৰে। ফাইনেন্সটোতো খুব কম, 5,000 টকাৰ পৰা আৰম্ভ কৰি EMI। তেখেতে সিহঁতৰ ডিপ চিভিল চাই পেলাই 5,000, 10,000, 20,000 যি ৰেট দিয়ে আমি বাইক দিব পাৰোঁ। লখিমপুৰ হাতীলুঙত থকা এই ঋষি ৰাইডাৰ্ছৰ পৰা বিহুৰ আগতে যদি আপুনি ৰয়েল এনফিল্ড বাইক ক্ৰয় কৰিব বিচাৰে তেন্তে যোগাযোগ কৰক 9854100000 অথবা 9101489045 নম্বৰত।
আমাৰ এড্ৰেছ ঋষি ৰাইডাৰ্ছ, আমাৰ ডিলাৰৰ নাম ঋষি ৰাইডাৰ্ছ, অথৰাইজ ৰয়েল এনফিল্ড ডিলাৰ, NS15 হাতীলুং, NIL পেট্ৰল পাম্পৰ অপজিটত, NIL পেট্ৰল পাম্পৰ অপজিটত আপোনাৰ আমাৰ এডোখৰ হাতীলুং বুলিয়ে কয়। আপোনালোকে আহিব পাৰে আমাৰ ডিলাৰত। গতিকে আপোনালোকৰ মনৰ সপোনৰ ৰয়েল এনফিল্ডখন যদি ক্ৰয় কৰিব বিচাৰে আপোনালোকে আহক আৰু আমাৰ লগত যোগাযোগ কৰক ঋষি ৰাইডাৰ্ছত। আপোনালোকে ইজি ডকুমেণ্টেশ্যন, ইজি ফাইনেন্সত আপোনাৰ সপোনৰ ৰয়েল এনফিল্ডখন উপলব্ধ। ব্যুৰো ৰিপৰ্ট, লখিমপুৰ টুডে।